নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমিও ভালে আছোঁ। ভিডিঅ'টো আৰম্ভণিতে আপোনালোকক কথা এটা কৈ থওঁ, এই ভিডিঅ'টো চাই কোনেও যাতে গাত পাতি নলয়। আমি এই ভিডিঅ'টোত সমাজত ঘটি থকা কিছুমান সঁচা ঘটনাৰ ওপৰত আমি কথা ক'বলৈ গৈ আছোঁ। ইয়াত কাৰোবাৰ হয়তো গাত লাগিব পাৰে, যাতে সেইখিনি কোনেও গাত পাতি নলয়। আমাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাতে আমি কি ক'ব বিচাৰিছোঁ সেইটো যাতে ভালকৈ অনুৰক্ত কৰে আৰু কোনো যাতে গাত পাতি নলয়। বাৰু তেন্তেহ'লে বলক ভিডিঅ'টো আৰম্ভণি কৰোঁ। আৰু আমাৰ সমাজখন কোন দিশে গতি কৰি আছে বাৰু? সেই আগশাৰীত থকা বুঢ়া মানুহজনৰ পৰা টকা পইচা থকা আৰু ডেকা গাভৰু আনকি একেবাৰে সৰু বাচ্চাটোৰলৈকে কি শিক্ষালৈ কোন দিশলৈ ঢাল খাই গৈ আছে বাৰু? এনেকৈ হ'লেচোন আমাৰ সমাজখন সঁচাকৈয়ে ধ্বংস হৈ যাব। এই আগশাৰীত থকা ডাঙৰ মানুহজনৰ পৰা কি শিক্ষালৈ এই সৰু ল'ৰাটোৱে কি বা ছোৱালীজনীয়ে কি শিকিব বাৰু? কোনো সম্বন্ধৰ চিন নাইকিয়া হৈ গৈছে। কোনোবাই হয়তো মোমাই ভাগিনৰ চিন হেৰুৱাব, কোনোবাই ককাই ভাই বাই ভনী, কোনোবাই শহুৰ বোৱাৰী, তেনেকৈচোন একো চিনভেদ নাইকিয়া হ'ব। আৰু এনেকৈ হৈ থাকিলে আমাৰ সমাজখনৰ ধ্বংস হোৱাটোতো নিশ্চিতই। আৰু এতিয়া যে দেখিবলৈ পোৱা গৈছে ভয়ংকৰ কিছুমান ঘটনা, সেইবোৰ ঘটনাও বাঢ়ি গৈহে থাকিব। আৰু আমাৰ সমাজখনক এইবোৰৰ পৰা কেনেকৈ বচাই ৰাখিব পাৰি, আহক আজি আমি তাৰ বিষয়ে আলোচনা কৰোঁ। চাওক, আজিৰ যুগত মেইন প্ৰয়োজনীয় বস্তুটো হৈছে টকা। এই টকাৰ বলত মানুহে আজিকালি কি কৰা নাই। টকা থাকিলে আপোনাৰ সমাজত উচ্চ স্থান থাকিব, আপোনাক সকলোৱে সন্মান কৰিব, আপোনাক কথা ক'বলৈ মানুহে ভয় কৰিব, আপোনাৰ যি মন যায় সমাজত তাকে কৰিব পাৰিব। সকলো ফালে টকাৰ পাৱাৰ। আৰু আজিকালি যুগটোৱে হৈছে টকাৰ ক্ষমতা। টকা থাকিলে সকলো সম্ভৱ। আজিকালি আপোনাৰ সন্মানো কিনিব পাৰে। আৰু তাৰ ফলত যে সমাজখন কোন দিশে গতি কৰিছে তেওঁলোকৰ অকণো চিন্তা ভাৱনা নাই। মাত্ৰ তেওঁলোকৰ যি মন যায় তাকে কৰিব। তেওঁ যদি কিবা ভুল কৰে তেতিয়াহ'লে সেই ভুলটো কেতিয়াও দেখুৱাই নিদিয়ে বা ক'বলৈ ভয় কৰে। কি কাৰণে? তেওঁলোকে টকা ঘটিছে, আপোনাকতো দিয়া নাই, মোকতো দিয়া নাই। তেতিয়াহ'লে তেওঁ যদি কিবা এটা ভুল কৰে আমি কেলৈ দেখুৱাব নোৱাৰিম? আমাৰ ভুলটো ক'ত? আমাৰ সমাজখন যদি আপুনি মই যদি শুদ্ধ পথলৈ নিবলৈ যদি কিবা কাম নকৰোঁ বা আমি যদি ষ্টেপ নলওঁ তেতিয়াহ'লে কেনেকৈ হ'ব? তেতিয়াহ'লে সমাজখন কেনেকৈ শুদ্ধ পথলৈ আহিব? এতিয়া সমাজত যিখিনি ডাঙৰ ঘটনা হৈ আছে, আজি কালি পৰহি কলকাতাত ইমান এটা ডাঙৰ কেছ হৈ গ'ল। আৰু অকল সেইটো বুলিয়েই নহয়, প্ৰত্যেক জেগাতে এনেকুৱা হৈছে যে বিশেষকৈ আমাৰ ভাৰতবৰ্ষত বেছি হ'বলৈ ধৰিছে। ৰেপ কেছবিলাক বেছি হ'বলৈ ধৰিছে। নাৰীৰ কোনো সুৰক্ষা নাই। নাৰী বহুতো দূৰৰ কথা, নিজৰ ঘৰখনতে ঘৰত থকা ঘৰৰ মানুহখিনিও একো সুৰক্ষা নাই। নিজৰ মানুহ কোনো চিনচাপ নাই, কোনো সম্বন্ধ নাইকিয়া হৈ গৈছে। কি কাৰণে? একমাত্ৰ মোৰ হিচাপত শিক্ষা। আৰু এই শিক্ষা অভাৱৰ বাবে সমাজত ইমান ডাঙৰ ভয়ংকৰ ঘটনাবোৰ ঘটিবলৈ পাইছে। আমাৰ সমাজখনত শিক্ষাৰ উন্নতি হৈছে সঁচা, কিন্তু শিক্ষাৰ বিকাশ হোৱা নাই। যদি শিক্ষাৰ আজি বিকাশ হ'লহেঁতেন তেন্তে ইমান ডাঙৰ ভয়ানক ঘটনা কেতিয়াও সমাজত নঘটিলহেঁতেন। স্কুলত পোৱা শিক্ষাখিনিৰ কথাই কোৱা নাই, ঘৰত যোনবোৰ ল'ৰা ছোৱালীক দিব লাগে সেইবোৰ শিক্ষাৰ কথাও কৈছোঁ। মানুহে এতিয়া ছোৱালীজনী ৰেপ হোৱাৰ পিছতে কয় ছোৱালীজনীয়ে চুটি কাপোৰ পিন্ধিছিল, ঘৰত ভাল শিক্ষা নিদিলে। ছোৱালীজনীয়ে ৰাতি দেৰিলৈকে বাহিৰত থাকে, ঘৰৰ মানুহে শিক্ষা নিদিলে যে সোনকালে সন্ধিয়াৰ আগত ছোৱালীজনী ঘৰত আহি সোমাবহি। কিন্তু ল'ৰাবোৰতো সন্ধিয়া হয় কি ৰাতি 2টা-3টা বজাত আহি ঘৰত সোমায়, তেতিয়াতো বেয়াকৈ নকয়। কিন্তু ছোৱালীজনী ৰাতি যদি এই 10টা বজা 9টা বজালৈকেও যদি কিবা কামত বাহিৰত থাকে তেন্তে সেইটো ছোৱালীজনী বেয়া, ছোৱালীজনীৰ শিক্ষাটো বেয়া। যে এই ছোৱালীক যে এইটো শিক্ষা দিয়া হৈছে সন্ধিয়া হোৱাৰ লগে লগে ঘৰলৈ আহিব লাগে, সেই শিক্ষাটো মোৰ মতে ল'ৰাকো দিব লাগে। তেতিয়াহে সমাজখনৰ এই ডাঙৰ ভয়ানক ঘটনাবোৰ নাইকিয়া হ'ব। এই যুগটোৰ লগত যদি মিলিবলৈ হয় আমি সকলোৱে মিলি কাম কৰিব লাগিব। এইটো কাম ল'ৰাই কৰিব পাৰে বা এইটো কাম ছোৱালীয়ে কৰিব পাৰে বুলি ভাগ কৰি থ'লে নহ'ব। কিছুমানৰ দৃষ্টিভংগীতটো বোৱাৰী একোৱে নহয়, বোৱাৰী হেনো 4 বেৰৰ মাজত তেনেকৈ ধৰে। কিন্তু আজি আমাৰ সমাজখন যদি উন্নতি হ'ব লাগে, বিকাশ হ'ব লাগে বেলেগ দেশতকৈ, তেন্তে আমিতো সকলোৱে সমানে কাম কৰিব লাগিব। মতা মানুহে বেছিকৈ কাম কৰিব, বেছিকৈ পইচা ঘটিব, তেওঁৱে পইচা ঘটি ঘৰখন চলাব বুলিতো বহি থাকিব নোৱাৰি। যদি আমি বেলেগ দেশৰ লগত ফেৰ মাৰিব যাওঁ অৰ্থনৈতিকভাৱে, সেইকাৰণে আমি সকলোৱে সমানে লাগিব। এতিয়া চাওকচোন, কিছুমান মানুহৰ মতেতো মহিলা একোৱে নহয়, কিন্তু ভালকৈ চাওক আমাৰ দেশৰ ৰাষ্ট্ৰপতি এতিয়া কোন? গোটেই দেশখন যদি এজনী মহিলাই চলাই থাকিব পাৰে তেন্তে সেই মাইকী মানুহজনী একো কৰিব নোৱাৰা কি কথা আছে? আৰু সেই মাইকী মানুহজনী যেতিয়া কামলৈ ওলাই যাব তেতিয়া আপোনাৰ সমাজত আপোনাৰ বেলেগ এটা প্ৰভাৱ পৰি যায়। যেতিয়া ঘৰৰ পৰা বাহিৰলৈ কাম কৰিবলৈ মানুহজনী ওলাই যায় তেতিয়া আপোনাৰ সমাজত থকা সেই বয়সীয়াল বৃদ্ধ, আজিকালি আমি আমাৰ সমাজত দেখিবলৈ পাইছোঁ। সেইটো কাৰণে সত্য কথাটো কৈছোঁ, ইয়াত কাৰোবাৰ গাত লাগিব পাৰে, সেইখিনি যাতে আমাক একো ভুল নধৰে। আমি যিটো দেখিছোঁ সেইটোৱে ক'বলৈ বিচাৰিছোঁ। এতিয়া আপোনাৰ যেতিয়া কামত ওলাই যাব মাইকী মানুহজনী যেতিয়া আপোনাৰ ঘৰৰ বাহিৰত দেখিব তেতিয়া আপোনাৰ বৃদ্ধ মানুহজনৰ পৰা ধৰি আপোনাৰ একদম আজিকালি কি মোবাইলততো চব শিক্ষা পায়, ইমানটো বাচ্চাটোৱে আপোনাৰ যিমান কথা জানে আপোনাৰ একেবাৰে বয়সীয়াল বৃদ্ধজনেও সিমানখিনি কথা নাজানে। সেইটো কাৰণে আপোনাৰ কি হয়, বৃদ্ধজনৰ পৰা একদম সৰু বাচ্চাটোলৈকে আজিকালি একদম সকলো নাৰীকে এটা বেয়া দৃষ্টিৰে চায়। যেতিয়া ঘৰ বাহিৰলৈ ওলাই যাব তেতিয়া সকলোৰে দৃষ্টিটো তেওঁক বেয়া চকুৰে চাবলৈ ধৰে। আৰু এইবোৰৰ কাৰণে সকলো মাইকী মানুহ বাহিৰলৈ কাম কৰিবলৈ ওলাই আহিব নোৱাৰে।
আৰু এখোজ এখোজকৈ সকলো মাইকী মানুহ যেতিয়া বাহিৰলৈ কাম কৰিবলৈ ওলাই আহিব তেতিয়া মহিলাৰ প্ৰতি থকা সেই বেয়া দৃষ্টিভংগীবোৰো সলনি হ'ব। আপোনালোকে চাব দেই, মই একদম সঁচা কথা কৈছোঁ। নামঘৰলৈ যাব, আজিৰ সমাজখন এনেকুৱা হৈছে, আমি যিটো দেখি আছোঁ সেইটো কৈছোঁ। আজি নামঘৰলৈ ওলাই যাব, একদম চুৰিয়া পিন্ধি পাঞ্জাবী লগাই একদম নামঘৰলৈ যাব, তেওঁ ভকত। যেতিয়া গামোচাখন ডিঙিত ল'ব তেওঁ ভকত, তেওঁক 10জনে পৰি পৰি সেৱা কৰে। কিন্তু আপোনালোকে জানেনে, সমাজত নামঘৰৰ ভিতৰত এনেকুৱা মানুহো যায়, মানে নামঘৰলৈ মানুহ কিয় যায়? এক শুদ্ধ মানে মন পবিত্ৰ কৰি নামঘৰলৈ যায় মানুহে। কিন্তু সেই নামঘৰত গৈ পিনি আপোনাৰ সেই ভকতজনৰ এটা কি মনোবৃত্তি থাকে, মানে বিশ্বাস কৰক, মানে কেতিয়াবা এইবোৰ কথা দেখিলে বা শুনিলে মানে বহুত খং উঠি যায়। চাই থাকিব নোৱাৰো এইবিলাক কথা, কৈ দিওঁ। সেইটো কাৰণে যি মন যায় তাকে, মানে শুদ্ধ কথাটো কৈ দিওঁ। সেইটো কাৰণে বহুতে কিছুমানে বেয়া পায়, কিন্তু সঁচা কথাটো ক'ম, আপোনালোকেও বেয়া নাপাব যদি কাৰোবাৰ গাত লাগিছে। সেই কুচৰিত্ৰ কুমনোভাৱ লৈ পেলাই মানুহক দেখাই ধৰ্ম কৰিবলৈ ধৰ্মীয় স্থানলৈ নাযাব, পাপে চুব। যদি অলপ হ'লেও ভগৱান আৰু ভক্তিক বিশ্বাস কৰে তেন্তে সেইবোৰ কৰা বাদ দিয়ক। মই যে সেইবোৰ কথা কৈ আছো, এতিয়া চাগে কিছুমানে ভাবিব এইবোৰ কথা কিয় কৈ আছে, কিবা হ'ল নি? কিন্তু মই এইবোৰ মিছাকৈ কোৱা নাই। মই সমাজত যিবোৰ দেখিবলৈ পাইছো সেইবোৰহে কৈছো। কিছুমান মহিলা যে এই কিছুমান নিকৃষ্ট ব্যক্তিৰ কাৰণে ঘৰৰ পৰা বেলেগ ক'ৰবাত কাম কৰাটো বাদে সেই ধৰ্মীয় স্থানত ভক্তি কৰিবলৈ আহিবলৈ ভয় কৰিছে। এই সমাজত আগস্থানত বহি থাকিব তেওঁ, সেই কিন্তু ভক্তিৰ কৰা ভাওনাহে কৰে। সেই মহিলাজনীয়ে মেখেলা চাদৰযোৰ আঁৰৰ পৰা কিবা দেখিবলৈ পাওঁনি সেইটো আশাতে তাত বহি থাকে। সমাজখন সেইভাৱে ধ্বংসৰ পথলৈ গৈ আছে, আৰু এই নিকৃষ্ট মানুহবোৰ সমাজৰ পৰা আঁতৰ কৰিব লাগে। যদি বস্তা আলুত গেলা আলু যদি এটা থাকে তেন্তে এদিন নহয় এদিন গৈ গোটেই আলু বস্তাটোৱে গেলিবগে, যদি তেনেদৰে থৈ দিয়া হয়। যদিহে আমি গেলা আলু বস্তাটোৰ পৰা সেই গেলা আলুকেইটা সদায় যদি বাছি আঁতৰাই থাকোঁ, তেনেহ'লে সেই গেলা আলু নাইকিয়া হ'ব, মানে আলুখিনি ভাল হৈ যাব। সেইকাৰণে কৈছোঁ সমাজৰ পৰা এনে নিকৃষ্ট মানুহবোৰক আঁতৰাই পেলাব লাগে। আৰু ভিডিঅ'টোৰ মাজতে আৰু এটা কথা কৈ দিওঁ যে আমি সৰু হৈও ইমান ডাঙৰ কথা কিয় কৈছোঁ, যে আমি সমাজত দেখি আছোঁ, এইবিলাক সঁচা ঘটনা। আচলতে আমাৰ ইয়াত বুলিয়ে নহয়, মই ভাবোঁ আপোনালোকৰ সকলোৰে জেগাত চাগে এনেকুৱা ঘটনা হৈয়ে থাকে, আৰু হৈ আছে কাৰণে আজি দিনক দিনে এই ঘটনাবিলাক বাঢ়ি গৈ আছে। আপোনালোকে দেখিছে কিমান আজি কলকাতা কেছটোৰ পৰা ধৰি পিনি তাৰ পিছত আমাৰ অসমতে ধৰি কিমান জেগাত এনেকুৱা ঘটনা সদায় শুনিবলৈ পাই থাকোঁ। আৰু সেইবিলাক কিহৰ কাৰণে হৈছে, আমি সেইবিলাক দেখি শুনি পিনিহে আমি বুজি পিনি আপোনালোকৰ আগত আমি আলোচনা কৰিছোঁ, যাতে কোনো দায় দোষ নধৰে। আৰু সেই ধৰ্মীয় অনুষ্ঠানসমূহ বাদ দি পিনিও সমাজত এনেকুৱা কিছুমান মানুহ আছে যি একদম ক্ষতি কৰি আছে, যে কিছুমানে একদম টকা পাৱাৰ দেখাই আছে। টকা আছে বুলি মানুহে যে ছাইডত কোনোবা মানুহ আছে যে মোক কোনোবাই দেখিব মই বেয়া কাম কৰিলোঁ, সেইটো অকণো নাভাবে। একদম যি ইচ্ছা, মোক কোনো কথা ক'ব নোৱাৰে, মোৰ টকা আছে, সেইটো পাৱাৰ দেখুৱাই পিনি আমাৰ চকু আগতে বা সকলোৱে মানে আপোনালোকৰ চকু আগতো হয়তো এনেকুৱা কাম মানে কৰি আছে, যে আপোনালোকে একো মুখে মাতিব পৰা নাই, একো কোৱা নাই। আপোনাক কিবা বেয়া পাব নেকি, আপোনাৰ কিবা ক্ষতি হ'ব নেকি, এইবিলাক ভাবি পিনি কোনো একো নকৰা নামাতে। আৰু ফলত কি হয়, মানে আপোনাৰ সমাজত দিনক দিনে বেয়া কামবিলাক কৰি যাবলৈ মানে তেহেঁতি উৎসাহ পায়। আমি কোনো একো নকৰোঁ যে। আৰু অকল টকা থকা মানুহে যে এনেকুৱা হৈছে সেইটো নহয়, টকা নথকা মানুহো ধৰক বহুতখিনি মানে আপোনালোকক মই কি বুলি ক'ম, যে যদি মানুহৰ চৰিত্ৰ বেয়া হয়, যদি আপোনাৰ কুচৰিত্ৰ মন হয়, তেতিয়াহ'লে আপুনি সমাজত যিকোনো বেয়া কাম কৰিব পাৰিব। সেইটো কাৰণে অকল যে টকা থকা মানুহে এইবিলাক কাম কৰিব সেইটো কথা নহয়। আৰু সমাজত বৰ্তমান এনেকুৱা কিছুমান মানুহ আছে যে টকাৰ লোভত পৰি নিজৰ দেহটো বিক্ৰী কৰি আছে, অকণো ভাবি নাচায় যে এইটো এটা সমাজৰ ক্ষতিয়ে হ'ব। সমাজত এইটো কাম কৰিলে যে সমাজৰ এটা বেয়া প্ৰভাৱ পৰিব, সমাজৰ ক্ষয় ক্ষতি হ'ব, সেইবিলাক অকণো চিন্তা নকৰে। আৰুতো সমাজত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে যে সম্বন্ধৰ কোনো চিন নাইকিয়া হৈছে, মোমাই ভাগিন চিন নাইকিয়া হৈছে, ককাক নাতিনীয়েক চিন নাইকিয়া হৈছে, বৌয়েকৰ প্ৰতি দেউয়েকৰ, বোৱাৰীৰ প্ৰতি বৰজনাকৰ, এইবোৰ কুমনোভাৱ যদি থাকে তেতিয়াহ'লে সমাজত দেখোন সম্বন্ধৰ কোনো চিন ভাৱ নাইকিয়া হ'ব। চাওক, আপোনালোকে আমি সকলোৱে মিলি পিনি যদি সমাজখন শুদ্ধ পথলৈ আনিব বিচাৰোঁ, তেন্তে হ'লে প্ৰথমে মই এই ল'ৰা বা ছোৱালীসকলক কৈছোঁ, আমাতকৈ কম বয়সী বা আমাৰ লগৰ যোনবিলাকে মানে সমাজখনক নতুনকৈ গঢ় লৈ উঠাত সহায় কৰে, তেওঁলোকক কৈছোঁ, চোৱা, তোমালোকে লগ সংগ ল'বা, আৰু লগ সংগ লওঁতে তোমালোকে এনেকুৱা লগ সংগ ল'বা যাতে মানে সেই লগ সংগৰ পৰা তোমালোকে ভাল কথা এটা শিক্ষা পোৱা, যাতে সমাজৰ কুচিন্তা কৰা ব্যক্তিজনৰ পৰা বা লগৰজনৰ পৰা তুমি যাতে ছাইড হৈ থাকা, তুমি যাতে আঁতৰি থাকা। সেইবিলাক বেয়া মনোভাৱ, বেয়া আলোচনা, বেয়া কথা, বেয়া বস্তু যদি মানে আলোচনা হয় বা দেখায়, কথাটো কৈছোঁ, আজিকালি তোমালোকক বা মানে সকলোকে ইমানকৈ কথা বুজাবলগীয়া নহয়, বুজি পাইছে চাগে কি ক'বলৈ বিচাৰিছোঁ। আপোনালোকে সেইটো কাৰণে লগ সংগবোৰ আপোনালোকে চাই ল'ব। দুই প্ৰকৃতিৰ মানুহ থাকে, একচাম মানুহে আপোনাক ভাল শিক্ষা দিব, আপোনাৰ ভাল হোৱাটো বিচাৰিব, কিন্তু তাৰ বিপৰীতে আন কিছুমান মানুহ আছে যে আপোনাক অকল বেয়া দিশটোৱে দেখাই থাকিব, বেয়া কথাই শিকাই থাকিব। আপোনাৰ লগৰে হ'ব পাৰে বা ডাঙৰ সৰু কথা নাই, আজিৰ যুগটোত মানে আপোনাৰ ক'লো এই বাচ্ছাটোৰ পৰা আপোনাৰ বয়সীয়ালজনলৈকে আপোনাৰ
সমাজত দিনে দিনে মানে একদম বহুত বেয়া চিন্তা কৰা মানুহৰ সংখ্যা বেছি হৈ আহিছে। সেইটো কাৰণে আপুনি নিজকে নিজে বচাই ৰাখিবলৈ হ'লে সদায় ভাল পথটো বাছি ৰাখিব। মানে ভাল পথটো চাব, যোনটো পথত গ'লে আপোনাৰ ভৱিষ্যত যাতে উজ্জ্বল হয়, যাতে আপুনি ভৱিষ্যতে ভাল মানুহ হয়, ভাল কাম কৰিব পাৰে, এনেকুৱা শিক্ষা ল'ব যাতে আপোনালোকে সেই শিক্ষাটোৰ পৰা যাতে সমাজখনক আপোনালোকে শুদ্ধ পথে আগুৱাই লৈ যাব পাৰে, সমাজখনত যাতে একো ক্ষতি নহয়। আৰু সেই মনোভাৱ লৈ যদি আপোনালোকে শিক্ষা লয় সৰুৰ পৰা, সেইটো তেতিয়া আপোনাৰ সমাজখন শুদ্ধ পথে যাব বুলি মই ভাবোঁ। আৰু এই সমাজখনক যদি আমি শুদ্ধ পথলৈ আনিব বিচাৰোঁ, তেনেহ'লে যে এই কুচৰিত্ৰৰ কুমনোভাৱৰ যে মানুহবোৰ আছে, সেইবোৰৰ কথা জানি শুনিও তেওঁলোকৰ ওচৰত টকা পইচা আছে বুলি সেইবোৰৰ ভয়ত বহি নাথাকিব। কাৰণ তেওঁ এজন মানুহেই, তেওঁৰ সেই বেয়া গুণবোৰৰ কথা সমাজৰ 10জনে নক'ব পাৰে, কাৰণ তেওঁৰ ওচৰত টকা আছে বা তেওঁলৈ ভয় কৰে। মানে তেওঁ সমাজৰ উচ্চ স্থানত আছে, তেওঁ যিকে কৰিব পাৰে সেই তাকেই কৰিব বুলি সমাজৰ কিছুমান মানুহে নক'ব। মানে তেওঁৰ সেই গুণবোৰ লুকাই গৈ আছে, কাৰণ সেইবোৰ যিমানে লুকাই যাব সিমানে সমাজখন ধ্বংস হ'ব। মানে তেনেকুৱা গুণবোৰ আৰুহে বাঢ়ি যাব। সেইকাৰণে যদি আপুনি দেখে তেওঁ তেনেকুৱা হৈছে, বা যদি আমি হ'লেও দেখোঁ, অকণো ভয় নকৰাকৈ, কোনো যদি আমাৰ লগত নাইও, অকলে হ'লেও সেই ভুলটোত মাত মাতিব লাগে। কাৰণ সত্যৰ সদায় জয়েই হ'ব। কোনেও আপোনাক সত্যৰ পৰা আঁতৰাব নোৱাৰে। সেইকাৰণে যি দেখিছে, যি সঁচা, যি সত্য, যি শুদ্ধ, সেইটোকে ক'ব। লাগিলে কোনো নাথাকোকে, এদিন আপোনাৰে জয় হ'ব। এতিয়া সেই চুমিবাহঁতৰ কেছটোকে চাওক। প্ৰথমতে কোনোবাই মাতিব পাৰিলেহেঁতেন জানো সাধাৰণ মানুহ এজনে? কিন্তু প্ৰথমতে এজনেই দেখিছিলে হ'বলা, কিন্তু এতিয়া গোটেই অসমত চৰ্চা চুমিবাৰ কথাটোৱে। সেইকাৰণে কৈছোঁ, যিমান টকা থাকিলেও একো কৰিব নোৱাৰে। আপুনি বেয়াটো দেখিলে ক'ব, তেতিয়াহে আমাৰ সমাজখন শুদ্ধ পথলৈ আহিব। নহ'লে আপুনি বা আপোনাৰ ল'ৰা ছোৱালীও এদিন গৈ পেলাই ধ্বংস হ'ব। আৰু আমাক এখন সুন্দৰ সমাজৰ দৰকাৰ। অসমখন বহুত সুন্দৰ, সেইকাৰণে মানুহৰ মনবোৰো সুন্দৰ হ'ব লাগে। আৰু কিছুমান সেই মানুহবোৰৰ পৰা এদিন গোটেই সমাজখনৰ বদনাম হ'ব। এতিয়াও বদনাম হয়, কিন্তু গোটেই অসমখনৰ এদিন বদনাম হ'ব। সেইকাৰণে এনেকুৱা কিছুমান আইন নিজৰ মনত বান্ধি ল'ব লাগে, যাতে এইবোৰ কৰিলে ভুল হ'ব। আমি ভাল শিক্ষা ল'ব লাগে, সমাজখনক শুদ্ধ পথলৈ আনিব লাগে। সেইকাৰণে এনেধৰণৰ মনোবৃত্তি থকা মানুহবোৰক সমাজৰ পৰা আঁতৰাই ৰাখিব লাগে। আৰু চৰকাৰেও এনেকুৱা কিছুমান আইন বান্ধিব লাগে, মানে সমাজখনৰ ওপৰত এটা কাঢ়া শাসন চলাব লাগে, যাতে সমাজৰ পৰা এইবোৰ নাইকিয়া হয়। মানে এনেকুৱা মনোবৃত্তি মানুহে মনলৈ আনিবলৈও যাতে ভয় কৰে। কাৰণ এনেকুৱা যদি হৈ থাকে, কি হ'ব সমাজখনৰ এদিন? আগৰ দিনৰ মানুহবোৰৰ মাজত কোনো চৰকাৰী আইন নাছিল, কোনো চৰকাৰ নাছিল। তেওঁলোকে চব ভগৱানেৰে হোৱা বুলি, ভগৱানে দায় দোষ ধৰিব বুলি কিছুমান কাম কৰা নাছিল। কিন্তু আজিকালি বৈজ্ঞানিক যুগ, আধুনিক যুগ, এইবোৰত যদি চৰকাৰে এটা আইন ধৰি বান্ধি দিয়ে, সেই আইনটো সকলোৱে মানিবই লাগিব। যেনে এতিয়া 18 বছৰ হ'লেহে আমি ভোটদান দিব পাৰোঁ, সেই কথাটোকে চাওক। আৰু তেনেধৰণৰ বহুতো সাংবিধানিক নিয়ম আছে, যোনবোৰ আমি মানি চলোঁ, অমান্য নকৰোঁ। সেইকাৰণে আমাৰ সংবিধানখনত এনেকুৱা কিছুমান আইন বনাব লাগে, এই যে লেতেৰা মনৰ মানুহবোৰ আছে, সেইবোৰ মনৰ মানুহ নাথাকে। সেই লেতেৰা চিন্তাধাৰা কৰিবলৈও যাতে মানুহে ভয় কৰে। মানে সমাজত এজন দুজনে কৰিব, তেতিয়া সকলোৱে নকৰে। এনেও থাকিবই এজন হ'লেও কুবৃত্তি। যদি এদিনকৈ সকলোবোৰ নাইকিয়া হয়, তেন্তে সমাজখন একদম চাফা হৈ যাব। সেই লেতেৰা মনৰ মানুহবোৰ পোৱা নাযাব। সেইকাৰণে মোৰ ফালৰ পৰা চৰকাৰখনক অনুৰোধ জনাইছোঁ যে আমাৰ ভাৰতবৰ্ষত কিছুমান এনেকুৱা আইন বান্ধি ৰাখক, যাতে এনেকুৱা মানুহবোৰ নাইকিয়া হয়। নাৰীৰ প্ৰতি থকা এই লেতেৰা দৃষ্টিভংগীবোৰ আঁতৰি যায়, আৰু সমাজত ইমান লেতেৰা কাম কৰিব নাপায়। আৰু কিছুমান আইন বান্ধক। অকল এই আইনখন মই পুৰুষৰ বাবে ক'ব যোৱা নাই, এনেকুৱা মহিলাও আছে যিবোৰ মহিলা মানে একেবাৰে ধ্বংস পথলৈ গৈছে, এনেকুৱা কিছুমান কাম কৰিছে আপুনি ভাবিব নোৱাৰে। মহিলা এজনীও এনেকুৱা কাম কৰিব পাৰে নেকি? তেওঁ নিজে টকাৰ লোভত পৰি নিজৰ দেহ বিক্ৰী কৰিছে। সেই কিছুমান মহিলাৰ বাবে গোটেই মহিলা জাতিটোৰে বদনাম হয়। সেইকাৰণে অকল পুৰুষৰ কাৰণে আইন নহয়, সকলোৰে বাবে এনেকুৱা এখন আইন বনাব লাগে, যাতে সেই কুকৰ্মবোৰ কৰাৰ আগত 100 বাৰ ভাবিব লগা হয়।